নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামে ঠাইত জন্ম হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কুসুম্বৰ ভূঞা আছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম সূৰ্যৱতী আছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধা আছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱ 12 বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম মহেন্দ্ৰ কন্দলী আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা। 8 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল একশৰণ নাম ধৰ্ম। 9 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন মাজুলীত হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱে মুঠ 240টা বৰগীত ৰচনা কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে লালন পালন কৰিছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম কালিন্দী আছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে অ আ শিকিয়ে ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱে অ আ শিকিয়ে ৰচনা কৰা কবিতাটোৰ নাম কৰতল কমল আছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে বৰগীত লিখিবলৈ কি ভাষা ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱে বৰগীত লিখিবলৈ বৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ সৰুকালৰ নাম গংগাধৰ আছিল। 17 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম ৰাম বিজয় আছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মৃত্যু কিমান চনত আৰু কিমান তাৰিখে হৈছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ মৃত্যু 1568 চনৰ 23 আগষ্টত হৈছিল।
19 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মৃত্যু কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰটো হৈছে শংকৰদেৱৰ মৃত্যু কোচবিহাৰৰ ভোলাডুঙা সত্ৰত তেখেতৰ মৃত্যু হৈছিল।